নমস্কাৰ আভা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই অমিতা খেতিৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। ফল আৰু পাচলি হিচাপে খাব পৰা এই অমিতা ইয়াৰ বিশিষ্ট গুণাগুণৰ বাবে চাহিদা যথেষ্ট বেছি। আমাৰ ঘৰত কেইবাজোপাও অমিতা আছে। ইয়াৰে আমাৰ কিছু অমিতা গছ থলুৱা প্ৰজাতিৰ আৰু আমাৰ কেইজোপামান অমিতা আমি উন্নত প্ৰজাতিৰো লগাইছোঁ। আমাৰ থলুৱা প্ৰজাতিৰ অমিতাখিনি আমি ৩-৪ বছৰ ধৰি ফল পাই আছোঁ, কিন্তু দীৰ্ঘজীৱী যদিও ইয়াৰ ফল যথেষ্ট উৎপাদন কম। কিন্তু আমাৰ যিখিনি আমি উন্নত প্ৰজাতিৰ অমিতা গছ ৰোপণ কৰিছিলোঁ সেইখিনিৰ পৰা যথেষ্ট ইয়াৰ উৎপাদন পাইছোঁ। এইজোপা হ'ল টাইৱান ৰেড লেডি 786 প্ৰজাতিৰ অমিতা গছ। চাপৰতে লগা আৰু কম সময়তে লাগে এই অমিতা গছখিনি। ৰেড লেডি প্ৰজাতিৰ অমিতাৰ উপৰিও উন্নত প্ৰজাতিৰ আন বহুতো অমিতা পোৱা যায়। সেইবোৰ হ'ল গ্ৰীণ লেডি, কিউট লেডি, স্বপ্না, শবনম, ভিয়েনাৰ, আমিনা আদি। আপোনালোকে এনেধৰণৰ উন্নত প্ৰজাতিৰ অমিতা ৰোপণ কৰিব বিচাৰিলে কোনো বিশ্বাসযোগ্য নাৰ্চাৰীৰ পৰা ইয়াৰ পুলি বা বীজ আনি লগাব পাৰে, বা অনলাইনত অৰ্ডাৰ দিও আপোনালোকে ঘৰতে ইয়াৰ বীজ পাব পাৰে। ইয়াৰ বাবে আপোনালোকে বিশ্বাসযোগ্য এপ ফাৰ্ম কি এপৰ জৰিয়তে ইয়াৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু ঘৰতে ইয়াৰ পুলি প্ৰস্তুত কৰি ইয়াৰ পুলি ৰোপণ কৰিব পাৰে। এই অমিতা ৰেড লেডি প্ৰজাতিৰ অমিতা যিবোৰ, কিন্তু ইয়াৰ ফলবোৰ বহুত ডাঙৰ হয়, প্ৰায় 1.5 কেজিৰ পৰা 2 কেজিলৈকে ডাঙৰ হয়। ইয়াৰ ফলবোৰ পকিলে ভিতৰভাগ সেন্দুৰীয়া হৈ পৰে, দেখিছেনে? ইমান ধুনীয়া ৰঙৰ আৰু মিঠা সোৱাদৰ খাবলৈ। ইতিমধ্যে আমি ইয়াৰ পৰা কেইবা কেজিও অমিতা ছিঙি বিক্ৰী কৰিছোঁ আৰু কিছু ঘৰতো খোৱা হৈছে। ইয়াৰ কেঁচাতে আমি ইয়াৰ পৰা বিক্ৰী কৰিছোঁ। এতিয়া আহোঁ আমি ইয়াক কেনেদৰে ৰোপণ কৰিছিলোঁ। আমি এই লেডি প্ৰজাতিৰ অমিতাৰ পুলি যোৱা মে' মাহত আনি ৰোপণ কৰিছিলোঁ আৰু প্ৰায় 3.5 মাহমান বয়সতে ইয়াৰ প্ৰথম ফল আৰম্ভ হৈছিল আৰু এনেদৰে 18 মাহলৈ ইয়াৰ পূৰ্ণ ফলন আৰম্ভ লাগি থাকিব। কিন্তু পিছলৈ ইয়াৰ লাহে লাহে উৎপাদন ক্ষমতা কমি আহিব আৰু 3 বছৰ পিছত ইয়াক কাটি নতুনকৈ আকৌ পুলি ৰোপণ কৰিব লাগিব। আমি এই অমিতা খেতিখিনি জৈৱিক পদ্ধতিৰে কৰিছোঁ। জৈৱিক পদ্ধতিৰে কৰোঁতে আমি প্ৰথমতে ইয়াত 1 ফুট বহল, 1 ফুট দীঘল আৰু 1 ফুট দ গাঁত একোটা খান্দি লৈ তাতে আমি কেঁচুসাৰ 2 কেজি আৰু আমি ইয়াতে 40 গ্ৰাম চেফেক্স গ'ল্ড জৈৱ সাৰ আৰু 3 চাহ চামুচ পটাছ সাৰ আৰু তাতে আমি 50 গ্ৰাম নিম খলিহৈ মাটিখিনিত ভালদৰে মিহলাই লৈ ইয়াতে কৰি থোৱা এই গাঁতটোত ভালদৰে পুতি দিছিলোঁ আৰু ইয়াতে এটা ওখ ঢিপ তৈয়াৰ কৰি তাতে আমি আনি থোৱা পুলিটো ৰোপণ কৰিছিলোঁ। আৰু ইয়াৰ ওখ ঢিপ কৰিব লাগে এইবাবে যে অমিতাৰ গছজোপাত যাতে পিছলৈ পানী জমা হ'ব নোৱাৰে। আৰু যিসকলে বাণিজ্যিক ভিত্তিত অমিতা খেতি কৰিব খোজে তেওঁলোকেও এনেদৰে একোটা গাঁত খান্দি তাৰ 1 ফুট বহল, 1 ফুট দীঘল আৰু 1 ফুট উচ্চতাৰ গাঁত খান্দি লৈ তাতে তেওঁলোকেও গোবৰ সাৰৰ লগত TSP 30 গ্ৰাম আৰু MOP 30 গ্ৰাম, ইউৰিয়া 10 গ্ৰাম এনেদৰে মাটিখিনিত মিহলাই লৈ ভালদৰে এই গাঁতটো পুতি
তাতে প্ৰস্তুত কৰা পুলিখিনি ৰোপণ কৰিব লাগে। আৰু এটা কথা লক্ষ্য ৰাখিব লাগে, গছৰ পুলিবোৰ ৰোপণ কৰোঁতে এডাল গছৰ পৰা আন এডাল গছলৈ মাজত দূৰত্ব কমতেও 8 ফুট হ'ব লাগে। কাৰণ যেতিয়া গছজোপা ডাঙৰ হ'ব ইডালে সিডালৰ পাতবোৰ লাগিব, সেইবাবে 8 ফুট কমতে দূৰত্ব ৰাখিব লাগে। আৰু দুটা শাৰীৰ মাজত 10 ফুট দূৰত্ব ৰাখিব লাগে। আৰু মাজে মাজে ইয়াত নিম অইল, বিভিন্ন পোক পৰুৱাৰ পৰা ৰক্ষা পৰিবৰ কাৰণে যেনেকুৱা মিলিবাগ, বগা মাখি বা অপকাৰী পোক পৰুৱাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে গছজোপাত নিম অইলৰ লগত চাহ ভেঁকুৰনাশক এনে স্প্ৰে কৰি থাকিব লাগে। চাহ ভেঁকুৰনাশকে ইয়াৰ গছজোপাৰ ইণ্টাৰনেল আৰু যিখিনি আমাৰ স্পৰ্শিতজনিত যিবোৰ ভেঁকুৰৰ দ্বাৰা গছজোপাত ৰোগ হয় সেইবোৰ পৰা ভেঁকুৰখিনি ৰক্ষা কৰি ৰাখে চাহ ভেঁকুৰনাশকে। ইয়াতে মেংকোজেব আৰু কাৰ্বন ডিজম দুয়োটাই অনুপাত মিহলাই থোৱা থাকে কাৰণে গছজোপাক এনেধৰণৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰি গছজোপাক শ্ৰীবৃদ্ধিত সহায় কৰে। আৰু যিসকলে ইয়াত কীটনাশক দৰৱ প্ৰয়োগ কৰিব খোজে তেওঁলোকে চিফেক্স ছুপাৰ এচিটামিপৰিড 20% লৈ পানীত এনেদৰে গছজোপাত স্প্ৰে কৰি থাকিব লাগে। কিন্তু এটা কথা মন কৰিব যে এই কীটনাশক দৰৱবোৰ সূৰ্যাস্তৰ সময়তহে ইয়াক স্প্ৰে কৰিব লাগে। কেতিয়াও দিনৰ পোহৰত নহয় বা দিনৰ ভাগত স্প্ৰে কৰিব নালাগে। আৰু গছজোপাৰ গোটেই বছৰ জুৰি যাতে উৎপাদন পাই থাকে তাৰ বাবে আপোনালোকে গছজোপাত মাজে মাজে এনেদৰে গছজোপাৰ পৰা কিছু আঁতৰত এনেদৰে লুৰ কৰি লৈ ইয়াতে সাৰ দি থাকিব। তেতিয়াহ'লে গছজোপাই বছৰটোৰ আপোনালোকে ভালদৰে উৎপাদন পাই থাকিব। আৰু এনেদৰে অমিতা খেতি কৰি নিশ্চয় লাভান্বিত হ'ব পাৰিব। হাইব্ৰিড বা উন্নত জাতৰ অমিতাবোৰ সাধাৰণতে উভয়লিংগী হয়, কিন্তু মাজে মাজে কেতিয়াবা স্ত্ৰীলিংগী গছো দেখা যায়। আমাৰো এজোপা তেনেকুৱা স্ত্ৰীলিংগী গছ আছে। এই গছজোপাৰ ফলবোৰ গোলাকাৰ হৈছে, দেখিছেনে? কিন্তু গছজোপাৰ যথেষ্ট ফল আছিল, কিন্তু আমি ইতিমধ্যে কিছু ইয়াৰ পৰা ফলবোৰ ছিঙি বিক্ৰী কৰিছোঁ। কিন্তু আমাৰ সৌভাগ্য যে ইয়াৰ বাকী কেইজোপা গছ উভয়লিংগী হোৱাৰ বাবে ইয়াৰ পৰাগযোগ এই বাকী গছজোপাৰ পৰাই হৈছে। আজিৰ ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিছে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাবচোন। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।